অসমত বিজেপি চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এটা বিশেষ এটা ভাল চেঞ্জিং আনিছে, সেইটো সঁচা কথা। কথা হ'ল যেতিয়া চৰকাৰ আহিছিল, বিজেপি চৰকাৰ যেতিয়া প্ৰথম আহিছিল, তেতিয়া সেই সময়ত বিজেপি চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াত এনেকুৱা এটা দ্ৰুতগতিত সকলো প্ৰক্ৰিয়াবিলাক সম্পন্ন কৰিছিল। না মানুহৰ পঢ়িবলৈ সময় পাইছিল, না দৌৰিবলৈ সময় পাইছিল। সকলো ক্ষেত্ৰতে সকলো পটাপট নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছিল। কিন্তু সময়ৰ লগে লগে দেখা গৈছে যে লাহে লাহে সেই নিযুক্তি প্ৰক্ৰিয়াসমূহ আপোনালোকে লক্ষ্য কৰিলে ধৰিব পাৰিব বহুত লেহেমীয়া গতিত চলি আছে। কথা হ'ল ইয়াৰ এডিআৰিৰ ক্ষেত্ৰতে যদি আপোনালোকে চায় যে আগৰ প্ৰায় 26,000 প্ৰায় নহয় 26,000 আছিল। 26,000 নিযুক্তি প্ৰক্ৰিয়া বহুত কম সময়ৰ ভিতৰত সম্পন্ন কৰিছিল। তাৰ আগত যিটো তোমাৰ অসম আৰক্ষী 9,000 পোষ্ট, তাৰপিছতে আকৌ 2,000 পোষ্ট, এই সকলোবিলাক প্ৰায় কম সময়ৰ ভিতৰত সম্পন্ন কৰিছিল। কিন্তু নেক্সট 2023 চনত যদি আপোনালোকে লক্ষ্য কৰে দেখিব যে এডিআৰি 12,000 আৰু অসম পুলিচৰ প্ৰায় 5,000 কিমান আছিল। এই সকলো 2023 চনৰ নৱেম্বৰ মাহৰ পৰাই এপ্লাই হৈ এই বৰ্তমানলৈকে সেই একেটা লেহেমীয়া গতিতেই চলি আছে। সঁচাকৈ এইসমূহ এটা নিযুক্তি প্ৰক্ৰিয়া নে এটা ৰাজনীতিৰ মেৰপাক, কথাবিলাক আমি ভাবিলে এটা বেলেগ ধৰণে ভাবিবলগীয়া হয়। অসম আৰক্ষীৰ কথাবিলাকতে তেওঁ ক'লে, আপোনালোকে মিটিংবিলাকত কৈছে, আপোনালোকে নিজে বুজি পাইছে যে অসম আৰক্ষীৰ ৰিজাল্ট ৰেডিয়ে হৈ আছে, সম্পূৰ্ণই হৈ আছে। যদি ৰেডিয়ে হৈ আছে তেতিয়া ৰিজাল্টটো দিয়াত কি আপত্তি আছে? নিযুক্তি দেৰি হওক, ৰিজাল্টটো লাগে। ৰিজাল্টটো কিয় দেৰি হৈ আছে? সকলোৱে ডাউট ক্লিয়াৰ হওক। আপোনালোকে লাখপতি বাইদেউৰ আঁচনিবিলাকৰ কথাই মন কৰিলে দেখিব যে কিমান দিনৰ পৰা মাইকী মানুহখিনিক চুঁচৰি আছে বুলি ক'ব লাগিব। সঁচা কথা ক'বলৈ গ'লে চুঁচৰি আছে। চব নিযুক্তি প্ৰক্ৰিয়াটো এনেকুৱা চুঁচৰাইছে ভাবিব নোৱাৰা ধৰণৰ। কি বিজেপি চৰকাৰৰ কি কিবা টাইম মেনেজমেণ্ট নাই বা টাইম টেবুল চিডিউল এনেকুৱা বস্তুবিলাক তেওঁলোকে কি মেনেজ কৰিব পৰা নাই? আমুক সময়ত এপ্লাই হ'ব, আমুক সময়ত ৰানিং হ'ব, আমুক সময়ত দৌৰ হ'ব, আমুক সময়ত ভাইভা হ'ব, এনেকুৱা ধৰণৰ এটা টেণ্টেটিভ চিডিউল বনাব পাৰে ন? কিয় বাৰে বাৰে আমি সুধি থাকিব লাগে যে হিমন্ত বিশ্ব শৰ্মাক বা মামাক আমি কিয় সুধি থাকিব লাগে যে কেতিয়া হ'ব কেতিয়া হ'ব, এডিআৰ ৰিজাল্ট কেতিয়া দিব, পুলিচৰ ৰিজাল্ট কেতিয়া দিব, এইবিলাক কিয় সুধি থাকিব লাগে? গতিকে সেই আগৰ 26,000 এডিআৰি আৰু পুলিচৰ নিযুক্তি প্ৰক্ৰিয়া আৰু বৰ্তমান নিযুক্তি প্ৰক্ৰিয়াৰ লগত যেতিয়া আপুনি তুলনা কৰে দেখা যায় যে বহুত লেহেমীয়া গতি হৈছে। এতিয়াতো পুলিচৰ প্ৰায় 5,000 পোষ্ট আৰু এডিআৰি প্ৰায় 12,000 পোষ্ট। এটা পোষ্টত যদি দুজনকৈ ল'ৰা আছে তেতিয়া 12 ধৰি লওক 24,000, পুলিচত যদি 5,000 আছে ধৰি লওক 5,000 10,000। এই মাত্ৰ এইকেইটা ল'ৰা ছোৱালী ৰিজাল্ট দিওঁতে কিয় ইমান দেৰি হয়? কথাবিলাক আমি ভাবিবলৈ গ'লে বহুত বেলেগ লাগে। আজি এটা ইমান উন্নত প্ৰযুক্তিবিদ্যাৰ সময়ত মানুহ এতিয়া অসমৰ GDP, ভাৰতৰ GDP বহুত ওপৰত গৈ আছে, এটা উন্নয়নশীল পৰা এটা উন্নত দেশতে গৈ আছে। তেনে অৱস্থাত এয়াৰ যুগ বহুত বেলেগ এটা চেঞ্জিং পৃথিৱীখনত হৈ আছে। তেওঁলোকে ইমান চেঞ্জিং আনিছে যেতিয়া এই সৰু নিযুক্তি প্ৰক্ৰিয়াটো ৰিজাল্ট দিওঁতে ইমান কিয় ডিলে কৰে, এইটো সঁচাই ভাবিবলগীয়া। ডাঙৰ ডাঙৰ মিটিং পাতি 10 অক্টোবৰ ডাঙৰ ডাঙৰ মিটিং পাতি বা কেম্প পাতি সেইবিলাকত নিযুক্তি দিলেহে দিয়া নেকি? তাৰ আগত কি মানুহে নেদেখিব, মানুহে নুবুজিব আপুনি কি কৰিছে কি নাই কৰা, চৰকাৰে কি কৰিছে কি নাই কৰা, চবেইতো দেখি থাকিব। সঁচা কথা ক'বলৈ গ'লে মামাক কথাবিলাক যিমান ফাষ্ট, কামবিলাক বহুত শ্ল' হৈছে। সঁচা কথা শুনিবলৈ অপ্ৰিয় হ'লেও সঁচা কথা যেন মোৰ অনুভৱ হয়। বাকী আপোনালোকৰ কি ৰায় কমেণ্ট কৰিব পাৰে। চ' আজিলৈ ইমানেই। যদি কথাবিলাক কিবা যুক্তিসংগত যেন লাগিছে আপোনালোকৰ তেতিয়া কমেণ্ট কৰিব, আৰু যদি কিবা ভুল হৈছে মাফ কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি মোক অলপ হেল্প কৰিব। চ' আজিলৈ ইমানেই। থেংক ইউ। বন্দে মাতৰম।